পুৰুষে যিখিনি কাম কৰিব নোৱাৰে মহিলাই কৰি দেখুৱাইছে মহিলাই যে পুৰুষৰ দৰে কাম কৰি ঘৰখন কেনেকৈ চলাই আছে আপোনালোকক অলপ আৰু কিনো কাম কৰিছে আপোনালোকক এই ভিডিঅ'ৰ জৰিয়তে আপোনালোকক চিনাকি কৰাই দিবলৈ নমস্কাৰ চেনেলটোৰ তৰফৰ পৰা আৰু বৌয়ে এটি খুব সুন্দৰ এটা কাম কৰি আছে ইয়াত দেখিবলৈ পাইছে নবৌয়ে মানে ইয়াত ধূপৰ ব্যৱহাৰ কৰি নবৌয়ে এই কামটো মানে কেনেকৈ মনলৈ আহিলে মনলৈ মানে আমাৰ আত্মসহায়ক গোট বুলি আছে গোটত তেনেকে মানে আমাক প্ৰশিক্ষণ দিয়া হৈছিলে প্ৰশিক্ষণত আমি মাটি গৈ কিনে দেখিলো যে ধূপৰ ব্যৱসায়টো ভালে আছে তো মানে আমাক হাতে বনোৱা শিকাইছিলে হাতে বনোৱা পদ্ধতিটো মানে দীঘলীয়া প্ৰচেছ হয় সেই গতিকে আমি হেৰি গুৱাহাটীৰ পৰা এই বস্তুখিনি মানে ৰ মেটেৰিয়েলবোৰ বনোৱাই থাকে তেনেকে আনি পিনে মই এই বিজনেছটো আৰম্ভ কৰিছো আপোনাৰ এই বিজনেছটো কিমান দিন হ'ল আজি 2 মাহ 1.5 মাহ মান চলিছে কেনেকৈ চলিছে ভালেই বেয়া নহয় মানে এই বস্তুটো এতিয়া আপুনি যিটো হাতত লৈ আছে এই বস্তুটো এনেকৈ পেকেটিং কে আহে নি বাৰু পেকেটিং নাহে ওয়েট কৰি কেজি হিচাপত আহে মানে কেজি হিচাপত এনেকৈ বনোৱা থাকে ৰ মেটেৰিয়েলবোৰ মেচিনত বনাই পিনে আনে আৰু আপোনালোকে এই বস্তুটো এতিয়া কি কৰিব লাগিব এইটো আমি এতিয়া হেৰি ডিপি অইল আৰু চেণ্টৰ লগত 3-4 দিন থৈ লওঁ মিহলাই পিনে তাৰ পাছত এই ৰ মেটেৰিয়েলবোৰ ইয়াত বুৰাই কিনে ইয়াত থওঁ মানে ইয়াত থৈ কিনে 6 ঘণ্টা সময় থব লাগে 6 ঘণ্টা সময় থোৱাৰ পাছত পেকেটিং কৰিব পাৰি কেনেকৈ কৰা হয় এইবিলাক অলপ দেখাবলৈ চেষ্টা কৰিম নবৌয়ে কৰি দেখুৱাব আপোনালোকক দেখুৱাই আছো অইলটো পাৰফিউম দিয়া থাকে চেণ্টটো দিয়া থাকে ডেনিম লেভেণ্ডাৰ ডিপি অইলটোৱে জ্বলিবৰ কাৰণে সুবিধা কৰে আৰু চেণ্টটো মানে লগত সহায় কৰে গোন্ধৰ কাৰণে এনেকৈ ইয়াত বুৱাব লাগে হয় না হয় এই বস্তুটো যেতিয়া আহে মানে এইটো চেন লাগি নাহে মানে প্ৰডাক্টটোহে মানে ইয়াত হেৰি হৈ আহে নহয় জানো হয় আচলতে এতিয়া ইয়াত চেনটো লগোৱা হ'ব আৰু এই বস্তুটো মানে অইল হয় ন ডিপি অইল এইটো ডিপি অইল আৰু এইটো চেন্টৰ কাৰণে দিয়া হয় ন ইয়াত মানে দুইটা মিক্স কৰি মানে 3 দিন মান থোৱা হয় 3 দিন মান আৰু এনেকৈ লগাই দিয়া আৰু দেখুৱাই দিছো ধুনীয়া চেন আৰু এই মানে এতিয়া যে লগালে মানে পাৰফিউমটো কিমান দেৰি থব লাগিব ইয়াত 6 ঘণ্টা সময় থব লাগে ইয়াত মানে এইটো তেলটো যেতিয়ালৈকে তলত পৰি যায় তেতিয়া থোৱাৰ পাছত পলিথিন এখনত নুৱাই থব লাগে মানে যাতে হাৱাটো নেপায় সুন্দৰ বিজনেছ আৰু আপোনালোকৰ এই সুন্দৰকৈ মানে লোকেশ্যন বিলাক দি দিয়ক আপোনালোকৰ এড্ৰেছ বিলাক দি দিয়ক যাতে কোনোবাই ওচৰ পাছৰে এই ভিডিঅ'টো চাই আছে তেতিয়া আপোনালোকৰ মানে প্ৰডাক্ট বিলাক চেলিং হয় মোৰ নাম শ্ৰীমতী ৰঞ্জনা সোণোৱাল খুৱাং সোণোৱাল বঙালী গাঁও এই পৃথুৱ স্কুলৰ সন্মুখতে মোৰ ঘৰ কোনোবাই যদি এই প্ৰশিক্ষণত যোগদান দিব বিচাৰে তেতিয়া আমাৰ ইয়াত কণ্টেক্ট নাম্বাৰ আছে কণ্টেক্ট নাম্বাৰ 8812076970 ইয়াত কণ্টেক্ট কৰিলে মোক লগ পোৱা যাব আপোনাৰ প্ৰডাক্ট বিলাক সব ষ্টক হৈ থাকে হয় নাই হয় প্ৰডাক্ট বিলাক ষ্টক থাকে আপোনালোকে আহিব স্ক্ৰীনত এই নম্বৰটো ওলাই আছে আপোনালোকে কণ্টেক্ট কৰি আহিব যিসকল মানে ডিব্ৰুগড় ওচৰ পাছৰে চাই আছে আপোনালোকে আহি মেলি প্ৰডাক্ট বিলাক নিব পাৰিব আৰু প্ৰডাক্ট বিলাকো অলপ দেখাবলৈ চেষ্টা কৰিছো ইয়াত মানে আমাৰ দাদাজনে পেকেটিং চলাই আছে এইবিলাক এতিয়া মানে পাৰফিউমটো হৈ গ'ল আৰু এনেকৈ মানে এই বস্তুটো কি যেতিয়া পেকেটিং কৰিব নেকি আপুনি না ইয়াত পাৰফিউম লগাবলৈ কাৰণে হেৰি কৰিছে মই সৰু কৰিছো তাৰমানে ভিতৰত ডাঙৰ কৰিলে মানে ভিতৰত যে পাৰফিউমটো দি দিয়ে তো সৰু কৰি তেওঁ দি আছে আৰু এই পেকেটিং বিলাক এনেকৈ কৰি থকা হয় এতিয়া এই দাদাই মানে এইবিলাক কি হয় চেণ্টৰ কাৰণে মুঠা কৰি আছে কম হলে ভাল হয় ন কম হলে মানে ভিতৰলৈকে তেতিয়া আৰু হয় বেছিকে যদি ডাঙৰ মুঠা কৰি দিয়া হয় না ভিতৰত নিদিয়ে আচ্ছা সেইটো গতিকে আমি এবাৰ তিয়াওতো দুবাৰ তিয়ালে আমাৰ পাৰফিউমটো হেৰি হৈ যায় নাই হয় এই গতিকে আমি সৰু কৰি লৈছো সৰু কৰি ল'লে মানে জাষ্ট এনেকে জুবিয়াম আৰু আকৌ এনেকে কৰিম আৰু আকৌ এনেকে থম আচ্ছা এইবিলাক সব পেকেটিং হৈ গ'ল হয় নাই এইবিলাক পেকেটিং হৈ গ'ল পেকেটিং হৈ আছে এইটো খুচবু হয় 10 টকা পেকেট 12 টাকে থাকে কাটি 11 টাকে থাকে 10 টকা পেকেট এক বান্ডল আছে 10 টকা আৰু 20 টকা থাকে আপোনালোকৰ এই প্ৰডাক্ট বিলাক এইটো গুড লাইফ এইটো 20 টকা পেকেট বনাম এইবিলাক সকলোবোৰ দেখিছে ইয়া পেকেটিংৰ কাৰণে ৰাখিছে এইবিলাক দেখিছে পেকেটিংৰ পলিথিন আছে আৰু এইবিলাক পেকেটিং হৈ গ'ল
আৰু এইবিলাক ধূপৰ পাকেট খালী হৈ আছে, এইবিলাক পেকেটিং কৰিব এতিয়া দাদাই যিহেতুকে ইয়াত সকলোবোৰ ৰেডি কৰি ৰাখিছে, এইবিলাক দেখিছে। আৰু এইবিলাক পেকেটিঙত ভৰাই মেলি ইয়াত কি হয় টেপটো মাৰি দিয়া হ'ব আৰু তেতিয়া প্ৰডাক্টটো চেলিং কৰিব পৰা যায়, হয় নাই? এইবিলাক আচলতে ৰেডি কৰি থৈ দিয়া হৈছে, এইবোৰ দেখিবলৈ হৈছে। এইবিলাক অইলটো আছে, অইলটো আছে, এইবিলাক আৰু এইবিলাক দেখিছে ইয়াত ফিটি থৈ দিয়া আছে আজি 3-4 দিন মান হ'ল ইয়াত আৰু দুইটাই মানে মিক্স কৰা আছে, অইলটো আৰু পাৰফিউমটো। আৰু এনেকৈ মানে ক্লিয়াৰ কৰি দিয়া হৈ গ'ল আৰু কৰি মেলি ইয়াত দেখিছে এইবিলাক পাৰফিউমটো লগোৱা হৈ গ'ল আৰু এনেকৈ খাৰা কৰি ৰাখিছে। মানে ইয়াত অইলটো যেতিয়া তললৈ গুচি যাব তেতিয়া মানে এইটো আঁতৰাই দিব আৰু নেক্সট বিলাকো এনেকৈ পাৰফিউম লগাই দিব। আৰু আপোনালোকে দেখিছে আৰু খুব সুন্দৰ, আপোনালোকে এই বিজনেছটো কৰিবলৈ পাৰিব, খুব সহজ উপায়ে কৰিব পাৰিব। এইটো জেসমিন পাৰফিউম হয়, এইটো ডেনিম পাৰফিউম, এইটো 1 লিটাৰ থাকে, এইটো আধা লিটাৰ। এইটো ৰজনীগন্ধা পাৰফিউম। আচ্ছা আচ্ছা। এইটো লেভেণ্ডাৰ পাৰফিউম, এইটো 1 লিটাৰ। এইটো ৰজনীগন্ধা 1 লিটাৰ পেকেট, 1 লিটাৰ বটল। এইটো লেভেণ্ডাৰ 1 লিটাৰ বটল। এই গোটেইকেইটা একেলগতে মিক্স কৰি দিয়া হয় নেকি, এক্সট্ৰা এক্সট্ৰা হয়? এইটো ডিপি অইল, এই ডিপি অইলটোৱে ধূপকাঠিডাল জ্বলিবৰ কাৰণে সুবিধা কৰে। আচ্ছা, এই পাৰফিউমটো সুগন্ধিৰ কাৰণে দিয়া হয়। আচ্ছা, গোটেইকেইটা পেকেটিঙৰ প্ৰত্যেকটো চেণ্টটো বেলেগ বেলেগ হয় নেকি? বেলেগ বেলেগ। আমাৰ বৰ্তমান 4টা ফ্লেভাৰ হেৰি আছে, আমাৰ 4টা ফ্লেভাৰ আছে বৰ্তমান। 4-5 মাহ মান হৈছে আৰু 4টা ফ্লেভাৰ আমি ৰাখিছোঁ বৰ্তমান। হয়তো এতিয়া কাষ্টমাৰে মানে বিভিন্ন ধৰণৰ ধৰি লওক চন্দন আৰু ব্লেক ষ্টন মানে হেৰি কৰিছে আৰু মানে বিচাৰিছে তেওঁলোকে। আমি মানে যোগাযোগ কৰি আছো প্ৰত্যেকটো মানে ফ্লেভাৰ দিব পৰাকৈ। আচ্ছা, কম দিনৰ ভিতৰতে আমি দিম বুলি ভাবিছোঁ আৰু এতিয়া মানে এনেকৈ আগবাঢ়ি আহিছোঁ আৰু। আচ্ছা, এই বিজনেছটো যিসকলে এতিয়া ভিডিঅ'টোৰ জৰিয়তে চাই আছে, এই বিজনেছটো কৰিম বুলি ভাবিছে, কিমান টকাত মানে এই বিজনেছটো? 7,000 10,000 মানে 7,000ৰ পৰা আৰম্ভণি কৰিব পাৰিব। 7-10,000 মানৰ পৰা মানে ষ্টাৰ্টিং কৰিব পৰা যায় মানে বিজনেছটো। আচ্ছা, আৰু খুব সুন্দৰ এয়া বিজনেছ চলি আছে। বিজনেছৰ লগতে আৰু কি কয় অলপ কৈ দিয়ক। মই ধূপৰ ব্যৱসায়ৰ পৰাই মই দোকান এখন আৰম্ভ কৰিছোঁ। দোকানখন অকণমান দূৰত, আজি দোকান খুলিবলৈ নোৱাৰিলোঁ এই ধূপৰ অৰ্ডাৰটো দিবৰ কাৰণে। অৰ্ডাৰ আহি আছে, তেওঁলোকে যোগাযোগ কৰি আছে। আৰু দাদাই মানে ইমান ব্যস্ততাৰ মাজতো মোক ইমানকণ সময় দিয়াৰ বাবে আপোনালৈ বহুত বহুত ধন্যবাদ থাকিল। চ' বন্ধু-বান্ধৱীসকল, আজি ভিডিঅ'টো ইমানেই আছিলে। যদিহে চাই ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব। আৰু যিসকলে নতুনকৈ চাই আছে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰিব বুলি আশা কৰিছোঁ। তেতিয়াহ'লে বন্ধু-বান্ধৱীসকল নেক্সট এটা ভিডিঅ'ত লগ পোৱা আশাৰে আজিলৈ বাই বাই।